আজি অন্তিম দিনৰ এয়া পৰিৱেশ চাওক কি সুন্দৰ লাগিছে সকলো ভকত মান বৈষ্ণৱে ভৰি পৰিছে এয়া চাওক কি সুন্দৰ হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল AJ ব্লগছ আৰু আজি আহিলোঁ আপোনাৰ য'ত লখিমপুৰ জোনাই মানে চিমিত চাপৰিত য'ত অধিৱেশন হৈছে 92তম শংকৰ সংঘ অধিৱেশন আমাৰ তালৈ আহিছোঁ আৰু কালিয়ে পালোহি আৰু ৰুম এটা লৈ ৰুমত থাকিলোঁ আৰু আজি যাবলৈ ওলাইছোঁ অধিৱেশনৰ প্ৰচেছন আছে আৰু সকলোবোৰ দেখাম অধিৱেশনখন সঁচাকৈ বহুত সুন্দৰভাৱে সজাই তুলিছে সকলোবোৰ আপোনালোকক দেখাম চাই থাকিব সম্পূৰ্ণ 400 বিঘা মাটিৰ ওপৰত যি অধিৱেশন ভাগ পাতিছে সঁচাকৈ মনত ৰাখিবলগীয়া আৰু বহুত ভাল লাগিলে সকলোবোৰ দেখাইছোঁ চব সঁচাকৈ বহুত ডাঙৰ এটা এৰিয়া আৰু আমাৰ জীৱনলৈ হেৰাইছে সেয়েহে তাৰোপৰি আমাৰ এখন অন্যতম গল্প সংযোজন হৈছে আৰু নাম প্ৰকাৰ সমীক্ষাত্ম গদ্য সেই গল্পক আমি আমাৰ
বিশাল আয়োজন শংকৰদেৱ সংঘত যি বিশাল আয়োজন আপোনালোকে চাওক আপোনাৰ নাটঘৰ ফ্ৰণ্টত আৰু আপোনাৰ প্ৰত্যেকখন জিলাৰ আপোনাৰ ঘৰ আছে আৰু ইয়াত বহুত মানুহ সমাগম আৰু গোটেইখন চব গোটেই কিমান ডাঙৰ এখন বৃহৎ পথাৰ আৰু তাৰ কিমান মানুহৰ সমাগম সঁচাকৈ বহুত ভাল লাগিছে আৰু সঁচাকৈ আপোনালোকো আহক এই যোন শংকৰ সংঘ অধিৱেশন আমাৰ সঁচাকৈ বহুত ভাল লাগে আৰু বহুত মানুহৰ সমাগম হয় আৰু বহুত কথা নজনা কথা জানিব পাৰি ভাল লাগে থেংক ইউ জনালৈ বহুত মানুহৰ সমাগম হৈছে দেখিছে নহয় আৰু ইয়াত বহুত ঠায়ে ঠায়ে অনুসন্ধান কেন্দ্ৰ আছে যাতে আপুনি কাৰোবাক বিচাৰি নাপালে জনাব পাৰে আৰু ইয়াত চব কি সুন্দৰভাৱে সজাই দিছে গোটেই সঁচাকৈ এক বৃহৎ আয়োজনে ইয়াত চব ভালো লাগিছে আৰু চাই থাকক ভিডিঅ'টো আৰু এই ভিডিঅ'টো কেনেকুৱা পাৰে জনাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব খেলা ৰূপায়ণৰ লগতে সফলতাৰে মূলৰ দ্বাৰা শুভ উন্মোচন কৰি সেৱা আগবঢ়োৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক পৰম শ্ৰদ্ধাৰ বাবুল বৰা বাপুলৈ জয় জয় আমি পৰিৱেশ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈ পবিত্ৰ ধৰ্মধ্বজা সুন্দৰ এক পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ এয়া পৰিৱেশ চাওক কি সুন্দৰ লাগিছে সকলো ভকত প্ৰাণ বৈষ্ণৱে ভৰি পৰিছে এয়া চাওক কি সুন্দৰ
দেখালোঁ আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, কিমান দূৰ দেখুৱালোঁ গম নাপাওঁ। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব কমেণ্ট বক্সত। আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলালোঁ, আৰু যিহেতু বাইক লৈ আহিছোঁ মোৰ বসন্তী লৈ এতিয়া যাবলৈ ওলাইছোঁ বাইক লৈ। আৰু আপোনালোককো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। বাকী খালি দুটামান শ্বট দেখাম আপোনালোকক যোৱা, আৰু কাৰণ মই মাজুলী পাৰ হৈ যাব লাগিব, আৰু সকলোবোৰ দেখাম। চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে। এই যে ব্লগ মই আজি আহি পাই গ'লোহি, আৰু আহোঁতে বেছি পোহৰো হোৱা নাছিলে। এতিয়া দোকান পোহাৰবোৰ খুলিছে, ভাবিলোঁ চাহ অকণ খাই লওঁ আৰু আপোনালোককো জনাওঁ। ধেমাজি আহি পালোহি। সঁচাকৈ 400 বিঘা মাটিত যি 92তম শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন পাতিলে সঁচাই মনত ৰাখিবলগীয়া। আৰু কেনেকুৱা পালে চাই পেলাই আপোনালোকে ব্লগটোত জনাব, আৰু যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু সঁচাকৈ বহুত ভাল লাগিলে সমূহ ভক্তপ্ৰাণ ৰাইজ তালৈ আহিলে, আৰু দেখিলোঁ লগ পালোঁ, সঁচাকৈ ভাল লাগিলে। আৰু বাকী আকৌ যাওঁ ৰাইডত, এইখন লৈয়ে আৰু বাইক ষ্টাৰ্ট কৰোঁ, আৰু বহুত দূৰ যাবলগীয়াও আছে। অফলামুখ ঘাট পাই গ'লোহি, আৰু বহুত দূৰ সঁচাকৈ। কিন্তু আপোনালোকক এটা কথা কৈ থওঁ, কমলাবাৰী দি লখিমপুৰ নাযাব, সদায় অফলামুখেদি ঢকুৱাখানা হৈ যাব। তিনিও ওচৰ মানে কি আৰু আপোনাৰ কমলাবাৰী হৈ পেলাই গ'লে বহুত দূৰ হৈ যায়। আমি যাওঁতে মই কমলাবাৰী হৈতে গৈছিলোঁ, আৰু এতিয়া আহোঁতে ঢকুৱাখানা হৈ আহিলোঁ। আপোনাৰ ধেমাজি হৈ ঢকুৱাখানা হৈ জেঙেৰা হৈ এইফালে আপোনাৰ অফলামুখেদি, আৰু এয়া ঘাট পালোহি। আৰু অলপ দেৰি পাছতে ঘৰ পামগৈ। আৰু বাকী ভিডিঅ'টো জনাব কেনেকুৱা পালে কমেণ্ট বক্সত। থেংক ইউ। সকলোৱে চাওক গাড়ীত কি সুন্দৰভাৱে সাজপাৰ কৰি পেলাই আছে। সঁচাকৈ মনত ৰাখিবলগীয়া 92তম শংকৰ সংঘ অধিৱেশন। জয় আই।